নবীননগৰ ফ্লাড লাইভ সেন্ড ইউ আ ফ্ৰেণ্ড ৰিকুৱেষ্ট। এইটোতো মানুহৰ নাম হবা নৰে, কিবা নিউজ চেনেলৰ নাম আনে লাগছি। কিন্তু নিউজ চেনেলেও ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই না। আইডিয়াটো গটাই বয়া নহয়, কিন্তু খুলিবা পাৰি এনকে। ফেন্সি বজাৰ বজাৰ লাইভ, পান বজাৰ কিতাপ লাইভ, দীঘলী পুখুৰী ডেটিং লাইভ। এ বাই এগ ৰোল বনাই দিয়ে। নৰো নৰো নৰো, মই এতিয়া তই যা এপাৰা যা দিয়ে। বাই কিয় এনে কৰা? তই কালি দিম বুলি কৈছিলি না মোক। মই নৰো, মাই দিব যাম আকৌ। তাৰ মানে তই বনে নেবা। এপাৰা যা, ফোন আহিছি মোৰ, ডিষ্টাৰ্ব নেবি, যা যা। হেল্ল', বাবু কোৱা। এই বাবুত ধৰি মই এগ ৰোল খাবা নাপলো। এই আৰতি গগৈক চিৰিয়াছলি নলৰ মজা আজি মই দি আছো। ঘৰখনত কি হৈ আছে আপুনি কিবা জানে না? মোৰতো সন্দেহে হয়। আপুনি এনে ঘৰৰে মানুহ নে আলহী? এই গগৈ মানে এতিয়া ঘৰতে আলহী হ'ল নেকি? কিমান দিনৰ পৰা কৈ আছো মই, বোলে ঘড়ীটো ঠিক কৰক, ঘড়ীটো ঠিক কৰক। 2 বছৰৰ পৰা 8টাই বাজি আছে, একডাল কাটা ঘূৰি থাকে মাত্ৰ। মই হে লাজ পাব লাগে। আপুনিতো ঘৰত নাথকে বাহিৰত ওলাই যায়, ৰাতি আহিব, ভাতকেইটা খাই ঘুমব। এটা মানুহে আহি মোকহে লাজ দে। সেইদিনা বৰুৱানী মোক কমটো লাজ দিছি। মিছেছ গগৈ, আনে নোৱাৰিলেও আপুনি কিন্তু সময়ক ধৰি ৰাখিব পাৰে দেই। বৰুৱানী আহিছিল? কোনদিনা? মই গম পোৱা নাই যে। হেন্দালৰ কথা কলিয়ে তাতে যাইতে মৰে। এহে বুৰ্বকজনী। কাক বুৰ্বক বুলি ক'লা? নহয় মোৰ মৰমৰ পমিলা, মই কৈছোঁ যে তুমি মোক মাতিব লাগিছিলে, হয়নে? হাজবেণ্ডটো থকা টাইমত ৱাইফক যদি এনেকৈ আহি পেলাই দি থৈ যায়, এচাত দিলোঁ হয় নহয় মই বৰুৱানীক। হ'ব, কথা বদলাবা নালগে। ঘড়ীৰ কাৰণে বেটাৰী এটা কিনি আনিব, বাকীগিলা মই বাদেই দিছোঁ। কি যি চিপৰা মানুহ এটা পালোঁ। কোন চিপছ? পমিলা, নেপাহৰিবা কিন্তু দেই, এই অমুকা পিছে মহেন্দ্ৰ গগৈৰ বৰ পুত্ৰ। আপুনিও নাপেৰব, মই ৰত্নেশ্বৰ দাসৰ সৰুটো আপি। বঢ়িয়া বঢ়িয়া, দাদা আৰু আহিল বেটা। একাই বস্তুটো হত চব। তোৰ নাও আকাই দা। এনেকে পকাই কথা ক'বলৈ যে শিকিছ, জিভাখন পকাই ইংলিছ ক'ব নোৱাৰ কেলে? নাই ইংলিছত PhD লৈছি এওঁ। পমিলা, এই অমুকা তোনাতে বিয়াৰ পাছত কাজিয়া কৰি আছ, তাতে বাই বিয়া নহওঁতে কাজিয়া কৰি আছে। কি বকাই গিয়া? কাৰ লগত কোনে কাজিয়া লাগছি? ভিনিৰ লগত। আজি ভিনি বাইক ফোনে কৰা নাছিল। বাইতা ভিনিৰ লগত কথা নাপাতিলে 1 মিনিটো থাকবা নৰে না। সেই ধৰি মস্ত কাজিয়া লাগছি। এইটো কোন ভিনিয়ে? আমাৰ বাবু ভিনি। সেই লগৰ ছোৱালীৰ লগত পঢ়া শুনাৰ কথা পাতা বুলি কৈ তাই সেই বাবুৰ লগত কথা পাতি থাকে। এই বয়স তাই প্ৰেম কৰাৰ। হেৰা, এনেকে খং কৰি পেলাই প্ৰব্লেম চল্ভ নহয়, বুজিছা? মই কথা পাতিম তাইৰ লগত। হ'ব, মই এনেই কওঁ না। ঘৰখনত কি হৈ আছে আপুনি একো নাজানে, চব আপোনাৰ কাৰণে হৈছে।